নমস্কাৰ, মই হিমন্ত মামালে মই হাত জোৰ কৰি মিনতি কৰোঁ যে আমাৰ যিটো বন্ধনৰ পৰা আমি যিখিনি গোটৰ ধৰক লোন লৈছিলোঁ, সেই লোনখিনি মোৰ হিচাপে 52টা কিস্তি গ'লেই। যোৱাৰ পাছতো ইয়াৰ 5 বছৰৰ আগত হিমন্ত বিশ্বাস আহি যেতিয়া আমাক ক'লে যে মাইক্ৰ' ফাইনেন্স আমি সকলোকে মাফ কৰি দিলোঁ, বন্ধনত কোনো চলাব নালাগে। তাৰ ইতিমধ্যেও আজি প্ৰায় 3 বছৰ হৈ গ'ল লকডাউনৰ পাছতো এতিয়া আমি বন্ধ হৈ গ'লোঁ, কিস্তি চলোৱা নাইকিয়া। আৰু বহুত মানুহে আপোনাৰ ইয়াত হেৰাচমেণ্ট হৈছে। কিয় হেৰাচমেণ্ট হৈছে? লকডাউনৰ কাৰণে কোনো মানুহ যাতায়াত কৰিব পৰা নাই, ব্যৱসায়ী বা খোৱাৰ অভাৱে আমাৰ হৈ গৈছে। আৰু তাৰ ভিতৰত আমি লোন চলাম কেনেকৈ? লোনটো চলাব পৰা নাই। আমি এইটো আশাতে আমি ভাবিছোঁ হিমন্ত বিশ্বাসে যদি আমাক মাফ কৰি দিয়ে তেতিয়া বন্ধনৰ পইচাখিনি আমাৰ পৰিশোধ হ'ব। তাৰ ইতিমধ্যে পৰিশোধ কৰি দিয়া আমাক তাৰমানে প্ৰতিশ্ৰুতি দি তাৰপাছত এতিয়া কিয় দিয়া নাই? আৰু নিদিয়াৰ কাৰণে আজি অফিচৰ পৰা আমাৰ মানুহে আহি ৰাতিয়ে দিনে হেৰাচমেণ্ট কৰে। কিছুৱে এনেকুৱা পৰ্যন্ত কয় যে আমাৰ মাটি বাৰী বেছি হ'লেও আমি পইচা শোধ কৰিব লাগিব। তাৰ উপায় কি? হিমতে কি কৰে? আৰু শৰ্মাৰ কাছত আমাৰ এইটোৱেই আবেদন, গোটৰ বন্ধন গোটৰ 85,000 লোন লৈছিলোঁ। তাৰপিছত 35টা গ'ল, 75,000 35টা গ'ল। তাৰপিছত এতিয়া মেনেজাৰ আহি থাকে ৰাতিপুৱা, সন্ধ্যা, দুপৰীয়া আহি পেলাই ঘৰত বিক্ৰী কৰি দিম বুলি কৈ আছে। আগত এই পঞ্চায়তৰ পৰা এটা কাগজ আহিছিলে মাফ হোৱা, কৈছে মাফ কৰি দিব বুলি কৈছে। নমস্কাৰ, আমাৰ যে বন্ধনৰ অফিচৰ পৰা ছাৰে আহি পেলাই দিনে ৰাতি আমাক অত্যাচাৰ কৰে আৰু আমি 1,20,000 টকা লৈছোঁ। এতিয়া আমাৰ ছাৰে কৈছে 2 লাখ টকা দিব লাগিব। আমি ঘৰ বাৰী বিক্ৰী কৰি দিম নেকি? এতিয়া আমি ল'ৰা ছোৱালী পঢ়াব নোৱাৰোঁ, খাবলৈ নোৱাৰোঁ, আমি কেনেকৈ দিম? হেমন্ত ছাৰে বুজিব লাগে যে এইটো আগত সিহঁতে কৈছে যে ছাৰে কৈছে যে কিস্তি নালাগে, মাফ কৰি দিম। এতিয়া ছাৰে কিয় কৈছে আকৌ কিস্তি দিবলৈ? এতিয়া ফাইনেন্সৰ পৰা লোন লৈছিলোঁ, লোন লোৱাৰ পিছত ধাৰ মানে আগতে মাৰিম বুলি ভাবিছিলোঁ। এতিয়া লকডাউনৰ পিছত যে ছাৰে ক'লে, হিমন্ত মামাই যে ক'লে যে আমি ধাৰ মাৰিব নালাগে, তেখেতে দি দিব, মাফ কৰি দিব। সেইটো কাৰণে আমি ইমান দিনে ধাৰ মৰা নাই। আৰু এতিয়া বন্ধনৰ পৰা বা যিকোনো ফাইনেন্সৰ পৰা এতিয়া ন'টিচবিলাক আহি আছে, এতিয়া অসুবিধা কৰি আছে আমাক। এতিয়া তেখেতসকলে কৈছে আমাৰ চিভিল ৰেকৰ্ড বেয়া কৰি দিম বা কোনো ফালৰ পৰা একো অনুদান চনুদান নাপাওঁ, তেনেকৈ হ'লে আমি কেনেকৈ কৰিম? তেখেতে মামাই কোৱাৰ কাৰণেহে আমি তেনেকৈ হেৰি কৰিছোঁ, নহ'লেতো ইমান দিনে আমি ধাৰ মাৰিলোৱেই হয়।